ডাৱৰগিলা পাহাৰৰ ওপৰত আছে না পাহাৰগিলা ডাৱৰৰ ওপৰত আছে বুজি তত মানে ভাই আৰু কি 69 ফিট ওপৰ আৰু জাগাটো কেনেকা লাগিছে গাইস बरखुन स्टार्ट हो गल गाइस शिलोंग में घूम गया है इसे गाड़ी से मर मर के जी लिए एक पल तो अब हमें जीने दो सारी Okay, so hey guys, my name is Fizu and you are watching Fizu official right now. আৰু বৰ্তমান টাইটেল থাম্বনেল চাইতো গমে পাইছা আজি গৈছো সুইজাৰলেণ্ড নহয় আমি গৈছো আজি শিলং কাৰণ বহুত দিনৰ পৰা আমাৰ প্লেনিং হৈছিল মানে কলেজৰ যোনকেইটা লগৰ ল'ৰা আছে গোটেইকেইটাৰ মানে আজি এক মাহৰ পৰা সিহঁতৰ প্লেনিং হৈছিল যে শিলং যাম এইটো চানডে যাম কোনবা নোলাই সেনেকা কৰোঁতে তো কালি সিহঁতে গ্ৰুপ এটা এড কৰি কিনে কল যে যাম এইটো চানডে মানে যামেই তো আজি হ'ল 24 জুলাই আৰু লগৰকেইটা আহি আছে আয়ুষ আহি আছে আৰু কোন আহি আছে তোমালোক দেখা আছোঁ আৰু বৰ্তমান টাইম হৈছে 6:25 মই 6টা বজাৰ পৰা ইয়াতে ৰখি আছোঁ আয়ুষ আহাই নাই তেনেহ'লে তো আয়ুষ আছে ইয়াতে আৰু মই আছোঁ বজাৰৰ ওপৰত ইমান টাইম ই ৰাস্তা বিচাৰি চাইলা মোক ক'ব লাগিছিল নাপায় মই গুচি গ'লোঁ হয় বৰ্তমান টাইম হৈছে 7:07 আৰু মাত্ৰাই হৈছে ইয়াতে আমাৰ আয়ুষে গোপ্ৰ ফিটিং কৰি আছে খাতাৰনাক গোপ্ৰ দেখা গোটেই চলি আহি ৰেডি পুৰা বাইক চাইক মানুহ নাভাই ভৰ্তি হৈছে তো আমি সবে রেডি বর্তমান আছো আমি রাজধানী মসজিদ আর ইয়ার পৰা ওলাই যাম আমি ক'ত যাম এটা শিলং থাইল্যান্ড যাম আমি থাইল্যান্ড লাইট লো তো কাটে জেহেৰ আৰু এইফালে আছে হাৰিয়ানাৰ নামটো কোৱা তোমাৰ অমিত আছে এইফালে আৰু বাকী সব সহি আৰু এইফালে আছে আমাৰ হিৰক তো ইয়াতে লাইন আপ হৈছে ঐ এইকেইটা গাড়ী ইয়াতে তাতে লগাই দিবে বঢ়িয়া লাগিব আৰু আজি ফাৰ্ষ্ট টাইম ইমানকেইটা চলি গৈছোঁ লাইন নম্বৰ ফালে তো তাতে এক্সাইটেড তো গোটেই পিলাৰ ওলাই গ'ল মই আৰু আয়ুষ ৰখি গ'লোঁ घूमे बंजारे घूमे गलियां ये बेचारे दोनों which way to go आगे होगा क्या ইয়াতে চলি আছে পেট্ৰল ভৰোৱা ক্ৰিয়াক্ৰম আমাৰ তেল ভৰোৱা ক্ৰিয়াক্ৰম খতম হ'ল আৰু আমাৰ গোটেই পিলাৰকেইটা ক'ত আছে গম নাপাওঁ ইয়াতে তেল ভৰালোঁ আৰু এইটো চাইডে পাওঁ নাই দোকানটো ব্লগ ধৰিব লাগিব আজি তাতে ভাল লাগি আছে কাৰণ আমাৰ লগত 8টামান গাড়ী আছে চবতে দুটা পিলাৰ बिन पूछे घर से भागे थोड़े सोए थोड़े जागे बाहर है दुनिया जालिम रब ही जान जो होगा आगे बिन पूछे घर से ওকে বৰ্তমান হৈছে 8:30 আৰু বৰ্তমান এটা ব্ৰেকফাষ্টৰ কাৰণে ৰখিলোঁ ইয়াতে আমি অকণমান কিবা কিবি খাম তো গোটেইকেইটা বাইক ইয়াতে ৰখি আছে তো বাকী ইয়াতে আমি ৰখিলোঁ অলপ টাইম ব্ৰেকফাষ্টৰ কাৰণে এইফালে কোন আছে মই তোমালোকক দেখাইছোঁ বিশেষকৈ এইটো চাইডে আছে আমাৰ আয়ুষকটো চিনি পোৱা এইফালে আছে নেহা কি আছিল নেহা বিশ্বয় আৰু এইফালে হিৰক দাস আৰু কিবা খাই লওঁ কল্ড ড্ৰিংক খাইছোঁ তো সহি বেয়া কৰি দিলোঁ বাৰু একো নাই আমি ইয়াতে तो याते हमार गाड़ी पुष्पा राजर डांस हो तेरी झलक सेल्फी तलत माटी ट्रक आरेला सारी उम्र हम मर मर के जी लिए एक पल तो अब हमें जीने दो सारी उम्र हम मर मर के जी लिए एक पल तो अब हमें जीने दो na 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 give me some sunshine give me some rain give me another chance I wanna grow up once again give me some sunshine give me some rain give me another chance I wanna শিলঙৰ বিশেষকৈ এইখিনি এলেকা তাতে জেহেৰ লাগে মানে আহে কিন্তু চাওঁ তো এইটো চালে ভিউ দেখা পাবা ইয়াতে মেলা চলি আছে কিবা এটা ভাই আল্টিমেট I really don't expect this view তাতে জেহেৰ
ইয়াৰ পৰা আৰু 11 কিলোমিটাৰ আছে উমিয়াম লেক আৰু ইয়াতে আমি বৰষুণত ফাঁচি গ'লোঁ কোনটো আমি ভাই গোটেইবিলাক ইয়াতে ৰখিছোঁ আৰু আমি একো লৈ অহা নাই ৰেইনকোট চেনকোট একো লৈ অহা নাই জাষ্ট আহি গৈছোঁ ভাই সঁচাকৈ ঠাণ্ডা লাগিছে কিন্তু ঠাণ্ডা লাগিছে বেয়া ঠাণ্ডা লাগিছে ঠাণ্ডা মানে মাথা বিষাই গৈছে গাইছ আমি বৰষুণৰ কাৰণে ইয়াতে ৰখিলোঁ আৰু বহুত টাইম ৰখিলোঁ কিন্তু বৰষুণ এতিয়া কমা নাই তো আকৌ আমি ওলাই যাওঁ ব'লা আৰু ইয়াৰ পৰা বেছি নহয় 11 কিলোমিটাৰ আছে উমিয়াম লেক আৰু তাৰ পৰা আৰু শ্বিলং যাব লাগিব আৰু 30 কিলোমিটাৰমান আছে তো सही है কাতে এক্সাইটেড গোটেইকেইটা পুৰা জছত আছে মোৰ কোৱাতে ভুল হ'ল উমিয়াম 8 কিলোমিটাৰ আৰু শ্বিলং আছে 27 কিলোমিটাৰ सही है তো আমি ইয়াতে ওলাই যাওঁ তো বৰ্তমান আহি পাইছিলোঁ উমিয়াম আৰু এইটো ৰাস্তা দি গ'লে এটা ভিউ পইণ্ট আছে এইটোৰ ভিতৰত সেইটো তাতে নাযাওঁ বাৰু তো सही है আমি এতিয়া এইটো নদীটো ইয়াতে ৰখছোঁ কাৰণ বৰষুণ দি আছে আকৌ বৰষুণ ষ্টাৰ্ট হৈ গ'ল তো ইয়াতে অকণমান টাইম অলপমান চাল আছে ইয়াতে ৰখোঁ আৰু টোটেল আমাৰ লগত 14টা প্লেয়াৰ আহিছিল তো আমি ইয়াতে কেইটা আছোঁ আমি ইয়াতে 5জন আছোঁ ইয়াতে তো কাটে জেৰ কেনে অনুভৱ ভিজি গৈছোঁ একদম নচলা ক'ত যা ডাউৰি ক'ত যা So guys, আমি বৰাপানী দেখাৰ লগে লগে ইহঁতৰ ভাষা চেঞ্জ হৈ গৈছে দে কৈ দিছে ভাষা চেঞ্জ হৈছে কি কৈছিলে কি বলো মে কি বলো চাংফা পুৰা কৈছিল সাৰাই কুপানা পুখুৰী আছে আমাৰ বেক সাইডে গা ধুব যাম এতিয়া আমি বেক সাইডে পুখুৰীত গা ধুব যাম আমি আমাক ফটো মাৰিব এতিয়া ফটো তো বৰ্তমান আমি আছোঁ উমিয়াম লেক তাতে জেহেৰ आते मानवपुर रोके रोकी कैसे गिरी मारे किंतु हम लोग नहीं रुकेगा रे बाबा रुकेगा भी नहीं रुकेगा भी नहीं हम तो चलेगा साले चलो तो আগতে এইখিনি ভিউ পইণ্টত বহুত দোকান আছিলে য'ত মেগী পোৱা গৈছিল কিন্তু আজিকালি নাই না দোকান মাহা উঠি দিছি सारी उम्र हम मर मर के जी लिए एक पल दो अब हमें जीने दो বৰষুণৰ মাজত এন্ট্ৰি হৈ চুকা হয় আমাৰ শ্বিলং মে তো কাতেই বৰষুণ দি আছে আৰু গোটেইকেইটা লগৰ আহি আছে বেক চাইডে গোটেইকেইটা তো सही है কাতে এক্সাইটেড বহুত দিন মূৰত গৈছোঁ আৰু এইটো শ্বিলং চিটিত লোকেটিছ বৰষুণত ভিজি গাইছ আকৌ আহি গৈছোঁ 3 মাহমান আগত যোনটো হোটেলত আছিলোঁ এইটো হোটেলতে আহিলোঁ আৰু বৰ্তমান চব চলিগিলা জেকেট চেকেট পিন্ধি আছে তো গাইছ यहाँ पे आ चुका है पराठा ये ঠাণ্ডাৰ মাজত পৰঠা গৰম পৰঠা হাত দি কাৰণে হেৰি কৰি দিছে ভাই ও ভাই চাওক ইহঁতক চাওক টিফিন বনাই লৈছে হেলমেটটো গুচাই দিনা হেলমেটটো গুচাই দিম ইহঁতক চাবা মজাকৈ একদম পূৰা ঘৰ পাতি গুচি লৈছোঁ বঢ়িয়া আৰু মোৰ এইফালে আহি গৈছে পৰঠা তো চাইয়ে আলু পৰঠা আৰু 18 কিলোমিটাৰমান আছে মই পিন্ধি লৈছোঁ আইচৰ কাপোৰটো বয়া ঠাণ্ডা লাগিছে ইমান বহুত কি লম্বা তো আমি ইয়াতে ৰখিলোঁ আৰু আমাৰ বাকী যিমানকেইটা প্লেয়াৰ আছিল আধা আগত আছে আৰু আধা পিছফালে হেৰাই গৈছোঁ ৰখি আছোঁ আমি ইয়াতে আৰু এটা বৰষুণ পুৰা দিয়ে আছে মানে বৰষুণ অহা নামে কৰা নাই আৰু ইয়াতে খাবৰ কাৰণে কিবা কিবি ভোক লাগিছে কেন বোলে তাতে খাবৰ কাৰণে একো নাই আজি চানডে হয় ন তো শ্বিলংখন বোলে বন্ধ আছে তো চাওঁ কি কৰোঁ আৰু এতিয়া খোৱা লোৱাটো কৰি সোনকালে যাব লাগিব তো বৰ্তমান ঠাণ্ডাৰ মাজত বৰষুণ দি আছে আৰু আমি খাই আছোঁ ইয়াতে মেৰিণ্ডা ठंडा में ठंडा खाना चाहिए ठंडा खाना चाहिए और रात को मगर साथ पगला आयुष को कॉल कर रहा है लेकिन आयुष अभी तक कॉल रिसीव नहीं किया वो ससुरा शिलोंग में घूम गया है आयुष शिलोंग में घूम गया है ये साइड गाड़ी किसी रिटर्न इतना ठंडा में সোমাই গ'লোঁ আমি স্পিডৰ ৰাস্তাৰ ফালে আৰু सही है আৰু বাকী আমাৰ লগৰ যিমানকেইটা আছিল গোটেইকেইটা হেৰাই আছে তো বৰ্তমান আছোঁ স্মিটত আমি যোৱাবাৰ যেতিয়া আহিছিলোঁ ইয়াতে চাহ খাইছিলোঁ তো सही है তাতে জেহেৰ ইয়াতে আকৌ আহি কিনে মানে আগৰ কথাগিলা মনত পৰি গ'ল তো তাকে আৰু আমাৰ প্লেয়াৰকেইটা আহি আছে বেক চাইডে কিবা লণ্ডনৰ কিবা সেনেকা কাপোৰ চাপোৰ পিন্ধি হওক পায় টুপি চুপি পিন্ধি চাটি তাটি লয় মজা থেংক ইউ মানে কাটেই যে কি ক'ম আৰু ক'ব লগা ভাষা নাই গাইছ
বৰ্তমান আহিছোঁ লাইটলুম, কিন্তু ইমান ভিৰ হৈ আছে সঁচাকৈ, একদম প্ৰায় ট্ৰাফিক। আজি ছানডে হয় যিহেতু, তো আমাৰ গাড়ীকেইটা ইয়াতে পাৰ্ক কৰিলোঁ আৰু সোমাই যাওঁ আৰু যাওঁ ভিতৰৰ ফালে। অ'কে গাইজ, তো বৰ্তমান আমি যোৱাবাৰ যেতিয়া আহিছিলোঁ সেই তালৈকে গৈছিলোঁ, এই পাথৰটো যে দেখা পাইছা তোমালোকে, সেই পাথৰটোলৈকে যাই কিনে আকৌ ৰিটাৰ্ণ গুচি গৈছিলোঁ ইয়াৰ পৰাই। কিন্তু মেইন ভিউ পইণ্টটো হ'ল এইটো চাইডে দেখা পাবা, মজা ভিউ পইণ্টটো হ'ল এইটো চাইডে। তো এতিয়া ইয়াতে নাযাওঁ, এতিয়া যাম আমি এইফালে, যোনফালে কাটে জেহেৰ ভিউ আছে সেইফালে যাম। বলা 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 বলা। অ'কে গাইজ, তো ফাইনেলি মোৰ চকুৰ সন্মুখত যিটো ভিউ আছে, মই সেই ভিউটো তোমালোকক কেনেকৈ ক'ম, মানে এক্সপেক্ট কৰিব নোৱাৰিবা এই ভাল। অ' ভাই কি ভিউ হে, তামাম কেনে লাগিছে কেনে? মানে কি ডাইৰেক্ট ডাৱৰগিলা পাহাৰৰ ওপৰত আছে নে পাহাৰগিলা ডাৱৰৰ ওপৰত আছে বুজি পোৱা নাই ভাই। ফৰ্চুনেটলি ফাইনেলি ইমান দূৰৰ পৰা আহি ইমান কষ্ট কৰি এনেকুৱা এটা ভিউ পইণ্ট যেতিয়া দেখা পোৱা যায়, তাতে মানে ভাল লাগে। তো বেকাৰত যদি দেখাই দিওঁ নেকি? ৰেডি বুক। অ' ভাই ভিউ নিজৰ চকুৰ আগত মোৰ বিশ্বাস হোৱা নাই, চকুৰ আগত সঁচাকৈ বিশ্বাস হোৱা নাই ভাই। মই এইখিনি জেগাতে আছোঁ ভাই, চোৱা না ডাৱৰবোৰ চোৱা না, কাটেই জেহেৰ লোকেশ্যন। যদি তোমালোকে এতিয়ালৈকে অহা নাই তেনেহ'লে কি কৰি আছা? ছামাৰ ভেকেশ্যনত ইয়াতে আহি যোৱা ভাই, ঠাণ্ডাও আছে ভাই, কি ভিউ বে ভাই। এক চাইডতে অলপ বিচলি পৰি যাম বেটলত, তো চাব পাৰিবা কেনে জেহেৰ লোকেশ্যন বে। অ' ভাই ক'ত মানুহ গৈছে জানা নাই? সেইকেইটা যে দেখাই জানো সেইকেইটা ঘৰ হয়। ৰ এক ছেকেণ্ড। অ' ভাই তাতে জেহেৰ লোকেশ্যন। তো গাইছ, মোৰ বেক চাইডে দেখা পাবা কাতে জেহেৰ পাহাড়ों की 69 फीट ऊपर में। ओ भाई काते जहर लोकेशन सही है। ইয়াতে ফটোশ্বট চলি আছে গাইজ, ফটোশ্বট। তো অলপ আগত আমি গোটেইখিনি দেখা পাইছিলোঁ, তো এতিয়া দেখা পাই একেবাৰে বগা বগা হৈ গৈছে। ঐ কি কোৱা, ডাইৰেক্ট বগা বগা হৈ গ'লে ভাই। আমি ক'ত আছোঁ? ফটো মাৰবা নাজানে। তো আমি অকণমান টাইম ইয়াতে ৰখিছিলোঁ, চেল্ফি মাৰি আছিলোঁ। কি কবি? কি ক'ম আৰু ফটো মানে এতিয়া আমি ফটো মাৰি আছিলোঁ হা। বাবাই মানে দুখ পাইছে অলপমান মানে হা, ইয়াৰ বোলে ফটো ভাল নহ'ল, লগালগ ফক আহি গৈছে আৰু এতিয়া ফটো মাৰি ভাল নহ'ব। যিটো মানে ভিউ দেখা পাইছিলা প্ৰথমতে, যোনখিনি ভিউ দেখালোঁ সেইখিনি আকৌ কমিছে আকৌ কমি আছে। তো মানে অকস্মাত এনেকুৱা হেৰি হৈ যায় আৰু মানে কি হয়, ফকটো অহাৰ লগে লগে মানে অলপ বৰষুণ আহে আৰু কাটেই ভাল লাগিছে। বেক চাইডটো চোৱা না, কাটেই যেহে। আৰু তোমালোক দেখা পাইছোঁ ছাগলী তাগলি আছে ইয়াতে, যেনক বেয়া ফটো বেয়া কৰিলোঁ সিহঁতৰ মাৰিব বে মোক। অ' ভাই তো ইয়াতে ছাগলী আছে, এফালে ফটো মাৰি আছে গাইজ, প'ষ্ট দিছি নাচো গিয়া। আৰু এটা কেছ কৈ দিওঁ, আমাৰ আয়ুষে কি কৰিছে, আয়ুষে মানে ডাইৰেক্ট সেইটো চিধা ৰাস্তাত দি গুচি গ'ল আৰু সেইটো ৰাস্তা দি গুচি যোৱাৰ ফলত সি ডাউকিৰ ৰাস্তাত গুচি গৈছে। অ' ভাই কি ৰিক্সত আছে এই আপীকেইটা, এই আপীকত ছাগলী মাৰি দাউৰাই আছে। তো গোটেই ফগ হৈ গৈছে, চেছ বৰবাদ। এতিয়া আমি বেলেগ লোকেশ্যনত যাম, তো দেখাই আছোঁ তোমালোকক বেলেগ লোকেশ্যনত গৈ। তো আমি সেই তাতে আছিলোঁ আৰু এতিয়া ইয়াতে ইমান ফগ আহি গৈছে। মোক মাতছি নাবি, মোৰ ছাবস্ক্ৰাইবাৰ থাকে। তো দেখা পোৱা নাই, মই তোক দেখা পোৱা নাই, ঋষিক দেখা পোৱা নাই গাইজ, দেখা পোৱা নাই, এটা ছাগলী আছে। তো চাহিয়ে মানে একো চাহিয়ে নিয়ে, যেতিয়ালৈকে ফগখিনি গুচি নাযায় তেতিয়ালৈকে একো ভাল নালাগে। তো এইটোৱে হৈছে লাইটলুম, য'ত এনেকুৱা ধৰণৰ ভিউ আছে আৰু আমাৰ লগত ইয়াতে বহুত কিবা কিবি আছে গাইজ, বহুত কিবা কিবি আছে। এতিয়া আমি ঘৰত যাব লাগিল কাৰণ 2টা বাজি গ'ল আৰু ইয়াৰ পৰা ঘৰত যাতে গমে পাইছা দেৰি লাগিব। তো আমাৰ আয়ুষো হেৰাই গ'ল, তাৰ কাৰণে বহুত বেয়া লাগিছে। আৰু বাকী তোমালোকক দেখাই আহিছোঁ চালিয়ে, ইমান জল্দি মানে ফগ আহি গ'ল। এই তাতে মানুহকেইটা আছে দেখাই নাপায় বুজিছা। অ' চলিয়াত দেখা পোৱা নাই তোহাক দেখা পোৱা নাই, দেখাই নাযাওঁ মেইন ফগ আহিছে, দেখাই নাপাওঁ তোহাক। নামি দিব ফগ বুলি পানীতে নামি দি। অ' পানী এইখিনি সঁচাকৈ ফগ টাইপে লাগিছিল। বহুত টাইম ইয়াতে ৰখিছিলোঁ, ভাবিছিলোঁ যে বতৰটো অলপমান ভাল হ'ব। এতিয়া ফগৰ লগত বৰষুণ আহি আছে অলপ অলপ।
তো এতিয়া আমি ডিচাইড কৰিছোঁ যে আমি এতিয়া ইয়াৰ পৰা ওলাই যাম কাৰণ মোৰ মোবাইলতো চাৰ্জ নাই আৰু আয়ুষৰ লগত মোৰ যিটো ফোন আছে সেই ফোনটো আছে আৰু আয়ুষ লোকেশ্যন ই পাহৰি গৈছে মানে বেলেগ চাইডে মানে পিছফালে আছিল তো সি মানে ডাউকি ৰাস্তাত গুচি গ'ল আৰু সি এতিয়া বৰ্তমান ডাউকি যাই পাইছে তো তাকে আৰু বেয়া লাগিছে তাক কণ্টেক্ট কৰিব পৰা নাই কাৰণ মোৰ লগত ফোন নাই তো চাওঁ কি হয় এতিয়া যদি তাক কল চল কৰিব পাৰোঁ তেতিয়াহ'লে ফোন চোন কৰিম আৰু বাকী ইয়াতে বতৰটো ভাল নহয় আৰু যদি ইয়াতে ৰখি থাকোঁ বতৰটো ভাল হোৱাৰ কাৰণে তেনেহ'লে আমি গুৱাহাটী যাই নাপাম তো তাৰ কাৰণে আমি এতিয়া ডিচাইড কৰিছোঁ যে আমি এতিয়া ওলাই যাম ইয়াৰ পৰা তো ফিৰ চলে চলো চলো চলে চলো নীল গগন কো আকৌ ক'ত বে মোক দিব লগা ক'ত মোক দিব লগা আছিল এপ্ৰিল ফুল দি দিছে গাইছ তো তাকে আৰু দে আৰু শ্বিলঙত দে আৰু শ্বিলঙৰ পৰা দে আৰু তো ইয়াতে সৰু সৰু শ্বপ আছে যিবোৰ শ্বপত তোমালোকে মেগী খাব পাৰিবা কুট্টা খাব পাৰিবা আৰু কেনে ডাউকি ফুৰি কেনেকুৱা লাগিছে হা ভাল লাগছে ৰে ভাল বঢ়িয়া তাকে ভিডিঅ' কৰিছোঁ ৰ সিহঁতে ডাউকি যাই পাইছিল তো ঠিকে আছে আকৌ লগ পাই গ'লো আকৌ KTM बाइक कितना KTM Bolero भैया funny video YouTube video funny video kita take a hand that's funny video guys that's funny so nice to meet you फिर से मिलेंगे हम लोग ठीक है चलो करते हैं তো ইয়াতে আমি আহিলোঁ আহি কাৰণে কিবা কিবি বস্তু চস্তু লৈছোঁ কিন্তু এটা আন্ধাৰ হৈছে গাইছ গাইছ আছা না চবে ৰেডি তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আকৌ লগ পাম নতুন ভিডিঅ' নতুন কণ্টেণ্ট লৈ কাৰণে আৰু জাগাটো কেনেকুৱা লাগিছে গাইছ কাটেই যে চলো বঢ়িয়া